Hey সকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম নৃত্য। আজি আমার কাষত মানে পূজা, সেইটো কাৰণে এবাৰ আদাবাৰী পূজা চাই বুলি ভাবিছোঁ। তো আমাৰ লগত আছে বাপা আৰু মই যাইছোঁ। ভাল লাগিব ন পূজা? তো আজি আমি দুইটা পূজাত যাইছোঁ। আগত আৰু আছে আমাৰ লগৰ কেইটাও আছে আগত, আপোনালোকে চাই থাকিব আগত দেখি। তো এনেকুৱা ৰাইজসকল 1 কিলোমিটাৰ মান বুলি এতিয়া পূজাৰ গেট পাওঁৱে ৰাইজসকল। তো আপোনালোকে চাই থাকক, মানে এতিয়া পূজাত বৰ্তমান এতিয়া যাই আহিছোঁ। তো আমাৰ লগত যে ইদুল। তো এনেদৰে আমি খোজকাঢ়ি খেলি আহিছোঁ, যিহেতু আমাৰ তাত বাইক নাই, চাইকেল নাই, কি কৰিব আৰু শিকিলোঁ মানে আহিছোঁ আৰু। তো আপোনালোকে চাব পাৰিব, এইবিলাক বাৰু বেছি সাজা নাই বৰ্তমান। কুকুৰত লাইটকেইটা দিছে আৰু, কিন্তু কাষৰ কিন্তু কিয় সাজা নাই ক'বা নোৱাৰোঁ। এইবিলাক পইচাই তোলা নাই নে কি তোলা নাই, মানে অলপমান সাজালে অলপ ভাল লাগে নে, অলপমান পূজা না তো সাজাব লাগিছিল। তো ফাইনেলি ৰাইজসকলে পূজাত আহিলোঁ। চাওক আপোনালোকে লাইট চাইট কি ধুনীয়াকৈ দিছে ৰাইজসকল। আৰু বৰ্তমান আজি ইমানটা মানুহ নাই, কিন্তু লাষ্ট দিনা বহুতো হ'ব আৰু ৰাইজসকল। তো আপোনালোকে চাব পাৰোঁ বেছি মানুহেই নাই। তো ৰাইজসকল মাজত আছে মানুহ। এতিয়া বৰ্তমান আমি ৰাস্তাত আহিছোঁ। তো এতিয়া যাই আছোঁ, আমাৰ বাপা ইয়াতে বহি আছে গাড়ীত, আমাৰ ইদুল আছে ইয়াতে, খাৰা হৈ আছে তাতে। তো এতিয়া বলক তো এবাৰ ভিতৰৰ পৰা এবাৰ সোমাই আহোঁ। আৰু এইটোৱে বাঘেশ্বৰীৰ গেট হয়, আপোনালোকে চাব পাৰিব। ইমান সুন্দৰ লাগিছে গেটটো, আপোনালোকে চাওক এবাৰ। আৰু এতিয়া এবাৰ মাজৰ পৰাই অলপমান ঘূৰি চুৰি আহোঁ। তো 3 ঘণ্টামান ঘূৰি খেলি ঘৰত যাম বাৰু, যিহেতু কাষতে ঘৰ, সেইটো কাৰণে অলপ চাব নাই সেনে আৰু। তো আমাৰ এই নামুলে ইয়াতে দোকান দি আছে। তো আমাৰ লগতে 9 ক্লাছত পঢ়ে। তো এয়া ভাল এটা বিজনেছ কৰি আছে, বেলিঙৰ দোকান দি আছে, বিজনেছত আৰু লগত ৰাহুল আলী। তো এয়া দুটাই ভালদৰে এনেকুৱাকৈ এখন বেলুনৰ দোকান। তো গেটটোৰ কাষতে মানে দোকানখন আছে, যদি আহে ইয়াৰ পৰা বেলুন চেলুন আপোনালোকে কিনি কিনি লৈ যাব পাৰিব। আৰু ৰাইজসকল ইয়াত বেছি দোকানো হোৱা নাই আৰু বেছি মানুহো হোৱা নাই, মানে ফাৰ্ষ্ট আজি মানে পূৰা একদম পূৰা ফাৰ্ষ্ট পূজা। আজি মানে খুলিলে মাত্ৰ দোকানকেইখন। তো সেইটো কাৰণে মানে আজি মানে ময়ে আহিছোঁ ফাৰ্ষ্ট পূজাত। আৰু চাওক বেছি মানুহ চানুহ নাই আৰু, চব বৈ এটা দুটা মানুহ আহি খেলে এই খেলা বস্তুবিলাক কিনি। আৰু ছোৱালীগিলাক কৈছোঁ, যোনে মোৰ ভিডিঅ' চাই ইয়াৰ পৰা মানে মোৰ নাম কৈ খেলে মানে বেগ খনা খাৰু নিব পাৰিব এখন মোৰ দোকান দে। ইৰফান আছে, ইৰফান আহি গান লাগিল। আৰু আমাৰ আছে ববি, এই ঋষি, আৰু এই আছে আৰু ৰাইজসকল মানুহ মাখা ধুনীয়া ধুন জমা খাই আছে। তো ৰাইজসকল বলক তো মই এবাৰ চাই খেলে চাই আহোঁ কি আছে কি নাই। আমাৰ খেলা চাই আছে বৰ্তমান। আৰু এই ৰুবুল আছে, ৰুবুল কি চাই আছা? খেলা চাই খেলে গান লাগিল। আৰু আমাৰ জাহিদ আছে, খেলা তো ৰাইজসকল খেলাখন এনেকুৱা মানে 10টা গিলাচ আছে। সেই গিলাচ যদি গোটাইটা যদি মাটিত পৰে তেন্তে এটা চৰাই দিব, মানে জইন মানে 50 টকা দি মানে খেলিব পাৰি। আৰু 3টা বলি দি এইটো থুকিব লাগিব, এইটো আৰু মাৰ্বতে ৰাইজসকল চাব আৰু খুলছি নো চান্স, নহ'লে 3টাত এটা ৰৈছি বেড লাক। দিছ ইজ বাঘেশ্বৰী মন্দিৰ। চাওক আপোনালোকে লাইটেদি ইমান ধুনীয়াকৈ সজাইছে। চাওক পৰিৱেশটো কিবা মানে বেলেগ হৈছে ৰাইজসকল, চাওক না। আৰু ৰাইজসকল আপোনালোকে চাওক, নাগৰা নামৰ মানে মঞ্চখন ইমান ধুনীয়াকৈ মানে সজাইছে। কিবা এটা মানে বেলেগ আৰু, বেলেগতকৈ বেলেগ আৰু ৰাইজসকল চাওক না। আৰু চাওক বেছি মানুহ চানুহ হোৱা নাই, কাৰণ আজি ফাৰ্ষ্ট পূজা না, কিন্তু কালি পৰাই বহুত মানুহ হ'ব। আমাৰ নেকিবলৈ পূজা বেছি লগ পালোঁ। আশে ক্লাছতে পঢ়োঁ, নেকিবলৈ ইয়াত আহি গান লাগি পূজাত ভাল লাগছে মোৰ বহুত ভাল লাগছে না। আপি আপি বহুত চাহ পাচ্ছি বোলে। আমাৰ আছে এই শেখৰ মিলে আছে, 2 নম্বৰতে আছে আমাৰ ৰয়েল শেখৰ মিলে আছে। আমাৰ ইদলে ফুচকা খাই আছে। আমাৰ বাপা জালা চালা ধৰি খেলি একদম বহি আছে। জালা ধৰছি নে? কিমান মান? বহুত। মই বৰ্তমান এতিয়া খানাই মই জানতে খাম বুলি ভাবিছোঁ। এতিয়া যিহেতু অলপমান বহুত কেপি আছে, সেইটো কাৰণে খানাই নাখাম মই। তো ৰাইজসকল এনেকুৱাকৈ পূজাত ঘূৰিছোঁ বৰ্তমানতো ৰাইজসকল। এতিয়া বৰ্তমান আকৌ বস্তু নলাওঁ, তো লাষ্ট দিনা বস্তু ল'ম বুলি ভাবিছোঁ ৰাইজসকল। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি আগত তাৰমানে খালটো একবাৰ চাই তো আপোনালোকক খালটো একবাৰ দেখাওঁ তেনেকুৱাকৈ মানে ইয়াত লাইটবোৰ জ্বলাই আছে। তো ৰাইজসকল আৰু এডাল গাছত মানে উল্টা পাল্টাকৈ মানে লাইট চাইট পূৰা মেৰি দিছে। আৰু চাওক পুখুৰীটো, তো যোৱাবাৰ পুখুৰীটোৰ মাজতো মানে লাইট দিছিল জ্বলি থকা, কিন্তু এইবাৰ দিয়া নাই, কিয় বা দিয়া নাই ক'ব নোৱাৰোঁ। আৰু চাওক মন্দিৰটো লাইটেদি কি ধুনীয়াকৈ সাজাইছে। এই আমাৰ চাইডলৈ পূজা চাব আহিছি। এতিয়া ঘূৰি গেলে গান লাগি আছে, ভাল লাগি আছে। ভাল লাগিছে। কেন আৰু নাগৰ নাম চাই যাম, নাগৰ নাম চাই খেলি যাব। আৰু মোৰ নাগৰ নামৰ কাৰণে ৰখিছোঁ ৰাইজসকল। তো আপোনালোকে লাষ্টক লিন চাই থাকক ভিডিঅ'টো।
ইয়াতে আপি জকে আছে, এটা চাইডত আপি আছে, এইটো আপি জকে আছে, এইটো জকে আছে। যি পুতলা 40 আৰু 30 টকাত পায় সেই পুতলা 200 লাগে ৰাইজসকল কিনবা নোৱাৰা এই লাষ্টৰ দিনে কিনিম কম দামত তই নিবাকে ঘূৰি ভক লাগিল ৰাইজসকল এতিয়া বৰ্তমান হোটেলত সোমাই পেলাই কিবা খাওঁ তাৰপিছত নাগাৰ নাম চাব যাওঁ ৰাইজসকল আমি তো এনেকুৱাকৈ ঘূৰি ঘূৰি ভকে লাগি গ'ল ৰাইজসকল কি ক'ম আৰু এতিয়া প্ৰায় 10টামান বাজিল তো এতিয়া কিবা খাওঁ এই ভোলা আছে ইয়াত হোটেলত খাব ৰখি আছে বৰ্তমান তাত আহিবা নাই আৰু 2 নম্বৰ আমাৰ ভাইটি আছে আৰু 2 নম্বৰ আমাৰ ভাগিন আছে আৰু চাহিল আছে আৰু জাইদ আছে জাইদে চাওমিন খাব আৰু আছিক আছে ৰুবুল আছে ৰোল ৰাইজসকল এনেকুৱাকৈ পূজাত 2 ঘণ্টামান ঘূৰি ৰাইজসকল বিদ্যা বয়া ভাগাত হৈছে আৰু ভৰি দুখনমান বিহিছে কিছুমান ৰাইজসকল পূজাখন হোটেলত ভালদৰে বহিলোঁ আমাৰ বাপা আৰু মই বহিলোঁ লগতে ঈদলৈ বহি আছে ইয়াতে এতিয়া বৰ্তমান আমি চাওমিন অৰ্ডাৰ দিছোঁ তো চাওমিনখিনি খাওঁ তাৰপিছত আমি নাগা নামত সেই চালোঁ আৰু নাচি নাই যদি বেছিকৈ যদি ৰাতি হৈ ৰাইজসকল তেন্তে আমি ঘৰত যাম ইমান মানে আৰু ৰখি নাথাকোঁ আৰু তো লাষ্ট দিনা চাম আৰু ভালদৰে তো ৰাইজসকল এনেকুৱাকৈ খাই ল'লোঁ এতিয়া অলপমান 5 মিনিটমান বহোঁ তো ৰাইজসকল এখন কি আই পূজা সেই ঘৰত দোকানখন খুলিব নাগিয়ে ৰাইজসকল এখন হোটেল চাওক বৰ্তমান খোলাই নাই আৰু চাওক ইয়াত গৰম গৰম বস্তু বনাই আছে এতিয়া মানে বনাই খেলি থৈ আছে আৰু চাওক এইবোৰ জিলাপিবিলাক কি ধুনীয়াকৈ বনাই আছে ঘৰকলৈ লৈ যাম ৰাইজসকল তো ৰাইজসকল এনেকুৱাকৈ আমি ঘূৰি আমাৰ ৰাজু ভাগে নাথাকিল তো পূজাটি কি আছে ন পূজাত কি আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু ৰাইজসকল মেইন যিটো মানে 3-4 ঘণ্টা মই ৰখিছোঁ সেইটো আৰু নাগৰা নাম হ'ব আৰু মাত্ৰ 5 মিনিট আছে হ'ব তো এতিয়া নাগৰা নাম চাব যাই আছোঁ এতিয়া আমি ফাইনেলি নাগৰা নাম আৰম্ভ হৈ গ'ল ৰাইজসকল আৰু চাওক কিমান মানে স্পীডত মানে একদম পূৰা একেলগে মানে পটাপট মানে ৱাও তো ৰাইজসকল এনেকুৱাকৈ পূজাৰ পৰা আহিলোঁ প্ৰায় এতিয়া ঘৰতে যাইছোঁ আৰু এতিয়া পূজাত মানে নাগৰা নামো বহুত চালোঁ তো এনেকুৱাকৈ পূজাত 3 ঘণ্টামান ঘূৰিলোঁ তো ৰাইজসকল বেছি মানুহ হোৱা নাই কিন্তু লাষ্ট দিনত মানুহ হ'ব তো ৰাইজসকল আমি কালি যাইছোঁ এতিয়া মুকালমত যাম ৰাইজসকল আপোনালোকে মুকালমত আপোনালোকক ভালদৰে এটা মানে ব্লগ বনাই দিলে আপোনালোকক দেখাম